তো হে গাইছ এণ্ড মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কে ভইচ। তো আপোনালোকে চাই থাকক, আজি আমাৰ কিছুমান লালুঙৰ নিয়ম আছে পূজা। আমি তাৰ পূজাত যাম। এতিয়া মই কাপোৰ কানি পিন্ধিলোঁ বাই। আৰু গাইছ এইকেইটা মোৰ ড্ৰেছ হয়, চাই লওক। মই এতিয়া এইখিনি পিন্ধিলোঁ। তো 1 2 3 আৰু গাইছ মই পূৰা ৰেডি। চাওক মোৰ গেটআপটো কেনে ওলাইছে। মোৰ ড্ৰেছযোৰ এইটো আমাৰ তিৱাৰ মানে গামোচা হয় আৰু তিৱা ড্ৰেছ হয় এইটো। মই এইফালে গামোচা চামোচা পিন্ধিব লগা হৈছে, চাই লওক। আৰু চুলিখিনি বেছি লাম্বাই বেছি কাটি দিম নেকি ক'বচোন আপোনালোকে চুলিখিনি কেনেকুৱা লাগিলে। কাটি দিম না লাগিছে একো নাই। চ' বলক এতিয়া আমাৰ পূজালৈ মই পূজাত গৈ আছোঁ। এতিয়া আমাৰ লালুঙৰ পূজা ন, তাতে গৈ আছোঁ এতিয়া। চ' বলক মোৰ লগত। আহি গাছ আমি ৰাস্তা কিনাৰ পাই গ'লোঁ। এইখিনি জেগাখিনি য'ত আমি সন্ধিয়া হ'লে আড্ডা দিওঁ এইখিনিতে। এইখিনিতে বহিলে আড্ডা দি ধুনীয়া কি ধুনীয়া লাগে। গাড়ী হাৱা মানে বতাহ গছৰ তলত তেনেকৈ আড্ডা দিওঁ আমি ইয়াতে। চবেই নাই, চব পাহাৰত গ'ল। এতিয়া অকলে বহি আছোঁ। লগৰজনে কৈছে ইয়াত আহিম বুলিকে, তাকে ৰখি আছোঁ এতিয়া। ত' গাইছ ফাইনেলি তাৰ পৰা আহি গ'লোঁ। এতিয়া গৈ আছোঁ পাহাৰত। মোৰ লগত আছে বিকাশ আৰু পৱন। হেল্ল' কৈ দে। হেল্ল' গাই। আমি ক'ত গৈছোঁ এতিয়া বৰ্তমান? পাহাৰত। আমাৰ কি পূজা আছে আজি? লালুঙৰ পূজা নিয়ম আছে আজি আমাৰ। কাইলৈও আছে। ত' আজি গৈ আছোঁ এতিয়া। ত' তাত যা দুখাই আছোঁ। ত' চাই ৰহ ভিডিঅ'টো। এইটোৱে আমাৰ শিৱ মন্দিৰ, য'ত আমি শিৱৰাত্ৰি ইয়াতে পালন কৰোঁ। শিৱৰাত্ৰিত ভাল লাগে কিনে এবাৰ ভিডিঅ' নবনাই এবাৰ বনাম। শিৱৰাত্ৰি যদি এবাৰ ভিডিঅ' বনাম। আৰু চাব এইবিলাক আমাৰ তিৱা মানুহ খোৱা চবৰ পৰা আমাৰ পূজা ষ্টাৰ্ট হৈ আছে চব। আৰু গাইছ আমাৰ ইয়াত চৰাই বলি দিব পাৰে, বহুতকেইটা চৰাই বলি দিব পাৰে ইয়াত। আমাৰ দেৱতাটো এনেকুৱা মানে দেৱতাক দিব লাগে আমাৰ ইয়াত। গাইছ ফাইনেলি চাব পৰা এতিয়া চৰাই পৰি আছোঁ। এয়া চাওক। অ' ভাই ধোঁৱা ধোঁৱা ধোঁৱা। ঐ চাল্লা ধৰ ধৰ ধৰ। আৰু গাইছ এইটো আমাৰ ভোমৰাগুৰি, এইটো ডেকা চাং হয় ডেকাসকলৰ। ব'ল 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 ব'ল। ধুনীয়াকৈ এতিয়া তাৰ পৰা আহিলৈ থানৰ পৰা আহিলৈ ধুনীয়াকৈ এটা আহিছোঁ জিৰাবৰ কাৰণে অলপ। ধুনীয়া আছিলে মজা লাগে। ঐ তহঁতে কি অকলে অকলে ঠাণ্ডা খাই আহিলি? অ' পানী কি হ'ল? আৰু এতিয়া আমাৰ খোৱা বোৱা ষ্টাৰ্ট হৈ গৈছে। যেতিয়ালৈকে বুঢ়াকেইটাই পূজা নকৰে বা কণী এটা নাকাটে তেতিয়ালৈকে আমি খাব নোৱাৰোঁ। আৰু ধুনীয়াকৈ চাওক কলপাতত দিছে আমাক, কলপাতত খাব লাগে এতিয়া। গাহৰি আছে, লোকেল চৰাই আৰু গাইছ কলপাতত খোৱা মজাটোৱে বেলেগ। টাউনীয়া মানে গুৱাহাটীত থকা বা টাউনীত থকা মানুহবোৰ নাজানিব কলপাতত খাই কেনেকুৱা লাগে। আমি জানো ন কেনেকুৱা মজা লাগে। চ' আমি এতিয়া খাব চ' গাইছ আমাৰ ফাইনেলি খোৱা বোৱা হৈ গ'ল। এতিয়া যাব লাগে ঘৰত। কণী কাটি আছে এতিয়া আৰু বৰষুণো পৰিছে ৰে। এতিয়া আমাৰ কণী কাটিব যাব লাগিব এতিয়া। চাউল 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 চ' গাইছ ফাইনেলি আমাৰ কণী কাটি আছে।
আমাৰ মাখন গাইছ ইয়াত নতুনকৈ নাম এটা ধৰিছোঁ মাখন আপোনালোকে য'তে লগ পায় মাখন বুলি ক'ব কথা ব'ল যাব লাগে ঘৰত মাথাটো বেয়া হ'ল তোৰ ন আৰু এইফালে আমাৰ পানী ছিটুৱাই আছে জয় জোং ওম নমঃ শিৱায়